এইটো মতা ভাল আছে, বহুতখিনি আছিলে, বিকাও হ'ল, খোৱাও হ'ল। এতিয়া 15টামান আছে আৰু কুকুৰাও আছে, অলপ য'ত আছে। এয়া ৰাতিপুৱা চাহকাপ বাকি লৈছোঁ। নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকিব শেষলৈকে। মোৰ সদায় ৰাতিপুৱা গা ধুই অহা দেৰি হয়, 8টামানে বাজে। এতিয়া 8টা বাজিলে। গাখীৰ পানী খীৰাই গৰু গাই মেলি এইপিনে গঁৰালো চফা কৰিবলৈ থাকে। গা নোধোৱাৰ আগতে সকলোখিনি কৰি ল'লে ভাল লাগে, তাতে বাহি বনবিলাক থাকে। আৰু অকণমানিজনী মই যদি শুই উঠি আহোঁ নহয়, তাইক বিচনাৰ পৰা ময়ে আনিব লাগিব। আৰু তাইৰ মন ভাল লগাবলৈ কমেও 1-1.5 ঘণ্টা লাগি যায়। তেনেকৈ মোৰ ৰাতিপুৱা সময়টো গুচি যায়গৈ। 8টামান বাজে মই গা পা ধুই আহোঁতে। এতিয়া 8 বাজি গ'লেই চাগে। মই এতিয়া চাহ একাপ লৈছোঁ, পটাপট খাই লওঁ। খাই আকৌ ভাত ৰান্ধিবলৈ আছে, ভাতৰ যোগাৰ কৰিবলৈ। চাই থাকক ভিডিঅ'টো। আজি দিনটো কি পাৰোঁ দেখুৱাম। শেষলৈকে চাই থাকিব আৰু শেষত চাই জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰম্ভ কৰিছোঁ, চাই থাকক শেষলৈকে। ভাত পানী খাই লৈ মই এতিয়া বনাইছোঁ গাহৰি দানা। ইফালে বিহুলৈ ধানো শুকুৱাই আছোঁ লগতে। বস্তুটো পুহিছোঁ যেতিয়া নেকি প্ৰতিপালটো কৰিবই লাগিব। সেয়েহে খাই বৈ লৈ ভাবিলোঁ দানাখিনি আগে বনাই লওঁ। এতিয়া মই কুকুৰা গঁৰালত সোমাইছোঁ, কণী পাৰিছেনে চাবলৈ বুলি আহিছোঁ। এইফালে 4টা পাৰি থৈছে, এইফালে উমনি লৈ আছে। এইফালে এজনী উমনি বহি আছে আৰু এতিয়া 4টাকৈ পাৰি আছে। মাজতে এইটো 8টা 10টা তেনেকৈ পাৰিছিলে। এতিয়া আমাৰ মানে তেনেকৈ ফাৰ্মৰ কণী কিনি খোৱা নহয়। এনেকৈ লোকেল কণী ডেইলি 4টা 5টা কেতিয়াবা 8-10টা এনেকৈ ওলায়। আমাৰ লোকেল কণীয়ে খোৱা হয়। বিকিবলৈ হ'লেতো ডেইলি ধৰি লওক 50-60 টকা। আজি এইকেইটা যদি বিকোঁ 12 টকা, ধৰি লওক 50 টকা। ডেইলি তেনেকৈ বিকোঁ বুলি ক'লে ওলাই থাকে, কিন্তু আমাৰ বিকা নহয়। কিনি খোৱাতকৈ দোকানৰ পৰা ফাৰ্মৰ কণী 10 টকা 12 টকা দি কিনি খোৱাতকৈ এনেদৰে লোকেল কণী খোৱাই ভাল। সেইকাৰণে ঘৰতে খোৱা হয়। আৰু আমাৰ তেনেকৈ হাঁহ মাংস হওক, কুকুৰা মাংস হওক কিনি খোৱা নহয়। ঘৰতে পুহিছোঁ কাৰণে ঘৰতে হয়। আৰু এইবিলাকত ইমান কষ্টও নাই। চাউল ধান যি পাৰে এনেকৈ ছটিয়াই দিলে সিহঁতে নিজেই বুটলি খায়। লাগি থাকিব ইমান নালাগে, ইমান কষ্ট নাই। এইবিলাক কৰিও বহুতে ইনকম কৰি নিজে স্বাৱলম্বী হ'ব পাৰে। এগৰাকী মহিলা বা এখন ঘৰ চলিবলৈ এইবিলাক কৰিও বহুতখিনি সহায় হয়। ইয়াৰ জৰিয়তে বহুতখিনি সকাহ পাব পাৰে। আজি এই ভিডিঅ'টো কৰা মোৰ 2টামান কাৰণ আছে। কাৰণকেইটা আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। এগৰাকী মহিলাই যিখিনি কাম কৰিব লাগে, তাৰ উপৰিঞ্চি মোৰ কিছুমান কাম আছে, যিখিনি কাম মই সদায় কৰিব লাগে, নকৰিলে নহয়। মানুহজন যিহেতু কামত যায়গৈ, মই সেইখিনি কাম কৰিব লাগে। তেওঁ ডিউটি নগ'লেও বেলেগ কামত ওলাই যায়। গতিকেলৈ ঘৰত মই থাকোঁ, সেইখিনি কাম সদায় ময়ে কৰোঁ। কষ্ট বুলি নাভাবোঁ, কাৰণ সেইখিনি কাম কৰিবলৈ ময়ে গোটাই লৈছোঁ। আজি গাহৰি পুহিছোঁ, হাঁহ কুকুৰা পুহিছোঁ, সকলোখিনি ময়ে গোটাই লৈছোঁ। কেতিয়াবা তেওঁ যদি ঘৰত এনেই থাকে, তেতিয়া তেওঁ কৰে। তেতিয়া মই ওলাই যাবলৈ পাওঁ। এতিয়া জানুৱাৰী বুলি পিকনিক গৈছোঁ,
ক'ৰবাত গৈছোঁ সেইখিনি তেওঁ ঘৰত আছিলে, তেওঁ কৰিছিলে, সেইকাৰণে গৈছিলোঁ। কিন্তু ঘৰত থাকিলে সেইখিনি কাম সদায় মই কৰোঁ। সেইকাৰণে মানে কাম নাইকিয়া বুলি ভবাটো মানে ভুল হ'ব আপোনালোকৰ যদি কোনোবাই ভাবিছে। মই ইউটিউব কৰিছোঁ, মোৰ এটা সপোন আছিলে মোৰ নিজে কিবা এটা কৰা। মোৰ বিষয়ে ক'বলৈ গ'লে মানে মোৰ এখন কিতাপ হ'ব, মই সেইটো কাৰণে মোৰ বিষয়ে ক'বলৈ নাযাওঁ। মোৰ সপোন আছিলে মই নিজে কিবা এটা কৰা, পঢ়ি মেলি কিবা এটা কৰিম পঢ়ি শুনি। কিন্তু মোৰ সেই সপোন পূৰা নহ'ল। মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিয়ে মই বিয়া হ'লোঁ। বিয়া হোৱাৰো মোৰ কাৰণ আছে। মই কিছুমান মানসিক অশান্তি পাই আছিলোঁ, যিহেতু এতিয়া মই সকলোখিনি ভাঙি পাতি ক'বলৈ গ'লে মোৰ বহুতে মনত আঘাত পাব মোৰ আত্মীয়। সেইটো কাৰণে মই গোটেইখিনি ভাঙি পাতি ক'বলৈ নাযাওঁ। এনেই থুলমূলকৈ কৈছোঁ। মোৰ মা 2 মাহতে ঢুকাইছিলে। মোৰ জন্ম হোৱা মোৰ মা কাক কয়, মা মৰম একো নাপালোঁ, দেখি নাপালোঁ। গতিকেলৈ মোৰ বিয়াৰ আগৰ দিনখিনি বহুত জটিল আছিলে, বহুত কষ্টকৰ আছিলে। সেইটো কাৰণে তাত মোৰ সপোন পূৰা নহ'ব মই গম পাই গ'লোঁ। মোক মৰম কৰা, মোৰ নিজতকৈও ভাল পোৱা, নিজৰ প্ৰাণতকৈও ভাল পোৱা মোক 2জনেই মানুহ আছিলে। সেই 2জনক মোৰ আৰু কষ্ট দি থাকিবলৈ মন নগ'ল। সেয়েহে মই যিহেতু মানুহজনৰ লগত তেতিয়া মোৰ কথা হৈ আছিলে, গতিকে মই বিয়া সোমোৱাৰ সিদ্ধান্ত ল'লোঁ। মই বিয়া হ'লোঁ 2014 চনত। হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিলোঁ, দিয়ে মই ৰিজাল্ট ল'বলৈ নৰলোঁ, মই বিয়া হ'লোঁ। মানে মোৰ মানসিক অশান্তিখিনিৰ পৰা মই কেনেকৈ মুক্ত পাওঁ মই তাকে চিন্তা কৰিলোঁ। সেয়ে মোৰ সপোনৰ কথা মই পাহৰি গ'লোঁ। মানুহজনে যদি খুৱাই খাম, নোখোৱালে নাই, তেনেকৈ বুলি ভাবিয়ে মই বিয়া হৈ গুচি আহিলোঁ সেইখন ঘৰৰ পৰা। তেওঁলোকক মানে কষ্ট দি নাথাকিলোঁ আৰু। তাৰপিছতে ইয়াত যেতিয়া মই ৰিজাল্ট পাইছোঁ, তেতিয়া মই যেনেকৈ ভাবি আহিছিলোঁ মোৰ আৰু পঢ়া নহ'ব, বিয়া হ'লোঁ যেতিয়া নেকি মোৰ পাকঘৰ বা খেতি পথাৰতে মোৰ দিন যাব বোৱাৰীৰ দায়িত্ব পালন কৰিয়ে। কিন্তু মোৰ ধাৰণা সম্পূৰ্ণ ভুল কৰি মোৰ পৰিয়ালে বা মোৰ মানুহজনে মোক এডমিশ্যন দিলে BA কৰিবলৈ। মই BA পাছ কৰিলোঁ 2017 চনত। BA পাছ কৰি পেলাই MA কৰিলোঁ। তাতে মোৰ অকণমান প্ৰব্লেম হ'ল, মই সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। সিমানতে সামৰি দিয়া নিচিনাই হ'ল। মোৰ পঢ়া সেয়াতে অন্ত পৰিলে আৰু মই ওলাই যাব নোৱাৰিলোঁ মোৰ সেইখিনি আগবঢ়াই নিবলৈ। এতিয়া চাকৰি বাকৰি পোৱাটোতো যিহেতু সহজ নহয়, যোগ্যতা থাকিলেও যোগ্যতাখিনি প্ৰতিপন্ন কৰিব পাৰিব লাগিব। সেইখিনি যোগ্যতাখিনি মানে দেখুৱাব পাৰিবলৈ লাগিব। সেইখিনি কৰিবলৈ সুবিধাও হ'ব লাগিব। অকলতো চাৰ্টিফিকেটখন হ'লেই নহ'ব, সেইখিনি আগবাঢ়ি যাবলৈ সুবিধা হ'ব লাগিব। এতিয়া যিহেতু মোৰ সেইখিনি সুবিধা মই কৰি ল'ব পৰা নাই বা মই আগবাঢ়িব পৰা নাই, গতিকেলৈ মোৰ যিখিনি সপোন আছিলে নিজৰ লগতে ঘৰখনৰ লগতে মোৰ আৰু এটা সপোন আছে। চবেইতো স্বাৱলম্বী হ'ব, চবেই বিচাৰে সফল হ'ব, চবেই বিচাৰে নিজৰ এটা ধুনীয়া জীৱন, সুন্দৰ জীৱন চবেই কামনা কৰে, চবৰে সুখ লাগে, শান্তি লাগে। তাৰ উপৰিও মোৰ আৰু এটা সপোন আছে। মই সমাজৰ হকে কিবা এটা কৰিবলৈ মন যায়। মানে মোতকৈও কিছুমান দুখীয়া আছে, যিয়ে দুবেলা দুসাঁজ খাবৰ কাৰণে চিন্তা কৰিব লাগে। এই ঠাণ্ডাত পুহমহীয়া জাৰতো কিছুমানৰ এনেকুৱা মানুহ আছে পদপথত দিন কটাইছে, কাপোৰ এখনৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছে। তেওঁলোককো মোৰ কিবা এটা মানে মোৰ এতিয়া সপোন নহয়, মোৰ সেইটো আগৰ পৰা মই যেতিয়াৰ পৰা দেখিছোঁ এইবিলাক, মোৰ তেতিয়াৰ পৰা মন যায় মই এওঁলোকক সহায় কৰিব পৰা হ'লে তেনেকৈ লাগে। তাৰপিছতে মই 2-1ক মোৰ মানে কেতিয়াবা কথা ওলালে মই কওঁ, মই যদি স্বাৱলম্বী হ'ব পাৰোঁ বা মই নিজে ইনকম কৰিব পাৰোঁ, তেতিয়া মোৰ প্ৰথম দৰমহা বা প্ৰথম ইনকমটো মই তেওঁলোকৰ নামতে খৰচ কৰিম, মই তেনেকৈ বুলিও কওঁ। কিন্তু মন থাকিলেওতো নহ'ব, সামৰ্থ্য থাকিব লাগিব। এতিয়া নিজে যেনে তেনে চলি আছোঁ বুলি ক'ব লাগিব। মানুহজনে সৰুকৈ হ'লেও কোম্পানীৰ চাকৰি এটা কৰে। কোম্পানীৰ চাকৰিহে কেতিয়াবা 2-3 মাহ দৰমহা বন্ধ হ'লে নিজৰে চলিবলৈ দিগদাৰ হৈ যায়। আৰু তেওঁ যিহেতু প্ৰাইভেট ছেক্টৰত কৰে, ONGC হ'লে কি হ'ব, প্ৰাইভেট ছেক্টৰ
মানে টেণ্ডাৰ 3 বছৰমানৰ কাৰণে পায়, আকৌ নতুন টেণ্ডাৰ পাবলৈ 6 মাহ এবছৰ ৰ'ব লাগে। সেই এবছৰ মানে আমাৰ নিজৰে বহুত টনাটনি হৈ যায়। তেতিয়া চিন্তা কৰোঁ মই কিয় একো এটা কৰিব পৰা নাই। হ'লেও ঘৰতে হাত সাৱটি বহি থকা নাই। আজি হাঁহ কুকুৰা পুহিছোঁ, কণী এটা কিনিবলগীয়া হোৱা নাই। ফাৰ্মৰ কণী আমাৰ কিনা নহয়ে। হাঁহ কুকুৰা আলহী অতিথি আহিলেও ঘৰতে হৈ যায়। গৰু পুহিছোঁ, গাখীৰকণ কিনিবলগীয়া হোৱা নাই, ঘৰতে গাখীৰ আছে। শাক পাচলি কৰি খাব নোৱাৰি, আমাৰ ইয়াত বান্দৰৰ বহুত উৎপাত। সকলোখিনি তেলে নিমখে শাকে পাচলিয়ে মানুহজনৰ দৰমহা টকাৰে কৰিবলগীয়া হয়। সেইকাৰণে মই এইবিলাক কৰিছোঁ অকণমান মানুহজনৰ সকাহ হওক, ঘৰখনৰ সকাহ হওক, সেই বুলিয়ে ভাবিয়ে মই কৰিছোঁ। সেইটো কাৰণে মই এইখিনি কথা কোৱাৰ দ্বিতীয়টো কাৰণ হৈছে, মোৰ দৰে যিসকল মহিলা আছে তেওঁলোকে একো এটা কৰিব পৰা নাই, চাকৰি এটা কৰিবলৈ ওলাই যাব পৰা নাই, কোম্পানী হওক চৰকাৰী হওক কৰিবলৈ সুবিধা পোৱা নাই, ব্যৱসায় এটা কৰিবলৈও পুঁজিৰ প্ৰয়োজন। আমাৰ নিচিনা মানুহৰতো পুঁজি নাথাকে, পুঁজি নাই। ডেইলি পোৱা ডেইলি খোৱা বুলি ক'লেও বেয়া নহয়। পটককেতো ব্যৱসায় এটা আৰম্ভ কৰিব নোৱাৰে, আৰু ব্যৱসায় এটা আৰম্ভ কৰিলেও আপোনাক বিকিবলৈ, আপুনি বস্তু এটা বিক্ৰী কৰিবলৈ আপুনি ওলাই যাব লাগিব বা দোকান এখন খুলিব লাগিব। সেইখিনি কৰিবলৈ হ'লেতো আপুনি ঘৰখন নাপায়, ওলাই যাব লাগিব আপুনি ঘৰখনৰ পৰা। গতিকে ঘৰতে থাকি এনেদৰে হাঁহ কুকুৰা পালন কৰি বা গাহৰি পালন কৰি মইতো এনেই সৰু সুৰাকৈ কৰিছোঁ, কিন্তু বহুতে আমাৰ দৰে বহুত মহিলাই ফাৰ্ম কৰিছে, ছাগলী ফাৰ্ম কৰিছে, কুকুৰা ফাৰ্ম কৰিছে, গাহৰি ফাৰ্ম কৰিছে। তেওঁলোকেতো চাকৰি নোহোৱাকৈ ধুনীয়াকৈ স্বাৱলম্বী হৈছে। কিন্তু আমাৰ এতিয়া গাহৰি ফাৰ্ম এখন কৰোঁ বুলি ক'লে এটা পোৱালিত 7,000, 6,000 তেনেকৈ। কিন্তু আমাৰ নিচিনা মানুহে 6-7 হাজাৰ দিতো 4-5টা পোৱালিও কিনি আনিবলৈ বাদ দিয়ক, 2-3টা পোৱালি কিনি আনিবলৈ আমাৰ সামৰ্থ্য নাই। গতিকে আমি সকলো যদি কৰ্মমুখী হওঁ, নিজে যদি অলপমান কষ্ট কৰি নিজৰ ঘৰখনৰ কাৰণে যদি কিবা এটা কৰোঁ সকলোৱে ঘৰত। আজিকালি মহিলা বহুত আগবাঢ়ি গৈছে, কোনো মহিলা এনেই বহি নাথাকে। তাৰ ভিতৰতে গাঁও অঞ্চলত কিছুমান মহিলা আছে, মই তেওঁলোককহে কৈছোঁ, কোনেও আকৌ বেয়া নাপাব। আজি ভিডিঅ'টোৰ জৰিয়তে মই মোৰ মনৰ কথা কেইটামান শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত। আশা কৰোঁ আপোনালোকে মোৰ কথাখিনি ধনাত্মক দৃষ্টিভংগীৰে ল'ব। সময় পাইছোঁ, এতিয়াও মই এয়া ধান বহাই আছোঁ, জুইও সেকি আছোঁ। ধান বহোৱা বুলি কওঁতে মোৰ এটা কথা ক'বলৈ মন গৈছে। মই আগতে বহোৱা চাউলৰ ভাত খাই একদম বেয়া পাওঁ। ইয়ালৈ অহা আগত ঘৰত যিদিনা বহোৱা চাউলৰ ভাত বনাই সেইদিনাখনি মই ভাতেই খোৱা নাছিলোঁ, আৰু এনেকৈ ওচৰৰ কাৰোবাৰ ঘৰৰ পৰা সলনিলে আৰৈ চাউল আনো মই খাবলৈ। মানে বহোৱা চাউল বনালে মোৰ সেইদিনা ভাত খোৱাই নহৈছিলে। কিন্তু এতিয়া মই মানুহজনে যিহেতু ভাল পায়, ময়ো ভাল পাবলৈ লৈছোঁ। আপোনজনে কিবা এটা ভাল পালে সেইটো নিজেও ভাল পাবলৈ শিকিব লাগে। আপোনজনৰ কাৰণে কিবা এটা ত্যাগ কৰিব পাৰিলে, নিজৰ ভাল পোৱাখিনি ত্যাগ কৰিব পাৰিলে তাতো এটা সুকীয়া সুখ আছে বুলি ক'ব লাগিব। তাতো শান্তি আছে, সুখ আছে। যদি মই বেয়া পাওঁ, এইখিনিতো এনেদৰে যোগাৰ কৰিবলৈ মন নাযাব। বেয়া পোৱা বস্তু এটা কাৰণো কৰিবলৈ মন যাব যদি ভাল পাবলৈ নিশিকোঁ। গতিকে তেওঁৰ কাৰণে তেওঁ ভাল পোৱা বস্তুটো ময়ো ভাল পাবলৈ লৈছোঁ, আৰু সেইটো কাৰণে এতিয়া ৰাতিখন এয়া ধান বহাই আছোঁ, খৰি মাৰিও নিজে যোগাৰ কৰি লৈছোঁ, এওঁ কামত গৈছিলে। আপোনজনে যিটো ভাল পায় সেইটোকে নিজৰ ভাল পোৱাখিনি বলিদান দি বা ত্যাগ কৰি সেইটো ভাল পাবলৈ শিকিব লাগে। মান অভিমান খং ৰাগ কাৰণো নাথাকে। সকলোৰে জীৱনত, সকলোৰে সংসাৰত সেইবিলাক থাকেই। সেইবিলাক অতিপাত হ'ব নালাগে। মোৰ ভিডিঅ'বিলাকত মোক য'তে ত'তে যেনেকৈ তেনেকৈ দেখিব, কাৰণ মই সকলো কাম নিজেই কৰোঁ। প্ৰতিটো কামেই নিজে কৰোঁ বুলি ক'লেও বেয়া নহ'ব। হাজিৰা খুব কমেই দিওঁ। যিটো কাম মই নোৱাৰোঁ, একেবাৰে নোৱাৰোঁ মানে
ছোৱালীজনীৰ কাৰণে মোৰ কিছুমান কাম কৰিবলৈ অসুবিধা হয়, যেনে ৰোৱা তোলা কৰিবলৈ। আগতেতো প্ৰায় সেইখিনি কামো মই আৰু মানুহজনে মিলিয়ে কৰিছিলোঁ, কিন্তু এতিয়া ছোৱালীজনী এৰি যিহেতু দিনটো থাকিবগৈ নোৱাৰোঁ, সেইটো কাৰণে হাজিৰা দিওঁ। এতিয়াও মই প্ৰায়ভাগ কাম নিজে কৰোঁ, সেইটো কাৰণে মোৰ ভিডিঅ'বিলাকত মোক যেতিয়াই তেতিয়াই যেনেকৈ তেনেকৈ দেখিব। আপোনালোকে বেয়া নাপাব, এনেকৈ আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অকণমান হ'লেও আগবঢ়াই নিব বুলি আশা ৰাখি মোৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ বাই বাই।